আপুনি PM কিষাণৰ ধন পোৱা নাই নেকি? এই কাম কৰিলেই ৬০০০ কৈ টকা আপোনাৰ একাউণ্টত সোমাব। PM কিষাণৰ ধন নোপোৱা কৃষকৰ বাবে আহিল ভাল খবৰ। PM কিষাণৰ ধন পাবলৈ কেনেকৈ কৰিব আবেদন? কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই প্ৰক্ৰিয়াত? নৱবৰ্ষৰ পহিলা মাহটোতেই বহু কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। দেশৰ বহু কৃষকে ইতিমধ্যে PM কিষাণৰ কিস্তিসমূহ লাভ কৰি আহিছে। কিন্তু তাৰ মাজতেই বহু কৃষক বাদ পৰি ৰৈছে চৰকাৰী সুবিধাৰ পৰা। যিসকল কৃষকে এই সুবিধা লাভ কৰা নাই তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে। চলি আছে নাম অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়া। কিদৰে অন্তৰ্ভুক্ত কৰিব নিজৰ নাম? ইয়াৰ বাবে মুকলি কৰা হৈছে বিশেষ পৰ্টেল। পৰ্টেলৰ জৰিয়তে আবেদনত অসুবিধা পোৱাসকলে কৰিব পাৰিব ফোন কল। মুকলি কৰা হৈছে বিশেষ নম্বৰ। CSC চেণ্টাৰৰ জৰিয়তে কৰক এই আবেদন। আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? নিজৰ নাম অন্তৰ্ভুক্তিকৰণৰ বাবে আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, কৃষকৰ নামত থকা মাটিৰ প্ৰতিলিপি, একচনীয়া তৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত চাৰ্কুল অফিচাৰৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড সংলগ্ন মোবাইল ফোন নম্বৰ, কৃষকৰ আধাৰ কাৰ্ড লিংক থকা বেংক একাউণ্ট। ইয়াৰ উপৰিও এই নথিপত্ৰসমূহ প্ৰতিজন কৃষকৰ ওচৰত থকাৰ পিছতো যদি আপোনালোকে অসুবিধা পায় তেনে কৃষকৰ ক্ষেত্ৰত এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে। অসুবিধাৰ সন্মুখীন হ'লে 0361 2800 213 নম্বৰত যোগাযোগ কৰক। আপুনি PM কিষাণৰ ধন পোৱা নাই নেকি? এই কাম কৰিলেই ৬০০০ কৈ টকা আপোনাৰ একাউণ্টত সোমাব। PM কিষাণৰ ধন নোপোৱা কৃষকৰ বাবে আহিল ভাল খবৰ। PM কিষাণৰ ধন পাবলৈ কেনেকৈ কৰিব আবেদন? কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই প্ৰক্ৰিয়াত? নৱবৰ্ষৰ পহিলা মাহটোতেই বহু কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। দেশৰ বহু কৃষকে ইতিমধ্যে PM কিষাণৰ কিস্তিসমূহ লাভ কৰি আহিছে। কিন্তু তাৰ মাজতেই বহু কৃষক বাদ পৰি ৰৈছে চৰকাৰী সুবিধাৰ পৰা। যিসকল কৃষকে এই সুবিধা লাভ কৰা নাই তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে। চলি আছে নাম অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়া। কিদৰে অন্তৰ্ভুক্ত কৰিব নিজৰ নাম? ইয়াৰ বাবে মুকলি কৰা হৈছে বিশেষ পৰ্টেল। পৰ্টেলৰ জৰিয়তে আবেদনত অসুবিধা পোৱাসকলে কৰিব পাৰিব ফোন কল। মুকলি কৰা হৈছে বিশেষ নম্বৰ। CSC চেণ্টাৰৰ জৰিয়তে কৰক এই আবেদন। আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? নিজৰ নাম অন্তৰ্ভুক্তিকৰণৰ বাবে আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, কৃষকৰ নামত থকা মাটিৰ প্ৰতিলিপি, একচনীয়া তৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত চাৰ্কুল অফিচাৰৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড সংলগ্ন মোবাইল ফোন নম্বৰ, কৃষকৰ আধাৰ কাৰ্ড লিংক থকা বেংক একাউণ্ট। ইয়াৰ উপৰিও এই নথিপত্ৰসমূহ প্ৰতিজন কৃষকৰ ওচৰত থকাৰ পিছতো যদি আপোনালোকে অসুবিধা পায় তেনে কৃষকৰ ক্ষেত্ৰত এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে। অসুবিধাৰ সন্মুখীন হ'লে 0361 2800 213 নম্বৰত যোগাযোগ কৰক।